নিসিমা ব্লক ষ্টেৰিং কমিটি অফিচ আজি উদ্বোধন কৰিলে কি ক'ব? হয়, সন্মুখত আমাৰ বিটিআৰৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচন উপলক্ষে গোটেই বিটিআৰত নিৰ্বাচনী বতাহ বহি আছে। আন আন দলৰ লগত আমাৰ কংগ্ৰেছ দলো এইবাৰ এই নিৰ্বাচনত অতি গুৰুত্বপূৰ্ণভাৱে আগভাগ ল'বলৈ আগবাঢ়িছে। আৰু আজি আমি চিৰাং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যি আমাৰ নিচিমা ব্লক, এই নিচিমা ব্লকৰ বা নিচিমা MCLৰ যোনটো আমাৰ কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়, নিৰ্বাচনী মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয় আমি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। আৰু আশা ৰাখিছোঁ যে আমাৰ আজিৰ পৰাই যি আমাৰ অহা যি বিটিআৰৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল নিষ্ঠাৰে কাম কৰি যাব, এটা উদ্যমৰে কাম কৰি যাব আৰু অহা নিৰ্বাচনত এই নিচিমা চিটখন আমাৰ কংগ্ৰেছ দখলত আহিব। BTC অঞ্চলত দুটাকৈ মূল পলিটিকেল পাৰ্টি ক'ব লাগিব, UPPL আৰু BPF। এই থাকাৰ স্বত্তেও বিজেপিয়ে জোৰদাৰভাৱে মুখ্যমন্ত্ৰীৰ কথা কৈ আছে। কংগ্ৰেছে মানে কেনেকৈ পাব্লিকৰ ওচৰত যাব বুলি ধাৰণা কৰি আছে? চাওক, প্ৰথমতে কথা হ'ল যে বিটিআৰত কৈছে যে আপুনি দুটা মুখ্য দল, তেনেকুৱা নহয়। তাৰমানে বিটিআৰত হয় হাগ্ৰামা মহিলাৰী বহুদিন শাসনভাৰ চলালে, তাৰপিছত UPPL আৰু বিজেপি একলগ হৈ পেলাই তেওঁলোকৰ মোটামুটি 5 বছৰ কাৰ্যকাল চলালে। বিটিআৰত কংগ্ৰেছৰো এটা সময়ত ভেটি খুব মজবুত আছিল, কিন্তু দেখা গ'ল যে বিগত দিনত আমি BJPৰ লগত এলায়েন্স কৰি আমি চিটবিলাক অলপ এৰি দিছিলোঁ। কিন্তু এইবুলি আমাৰ গঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলৰো যথেষ্ট মনোবল বাঢ়িছে যে এইবুলি যে আমাৰ বিটিআৰৰ যে 40খন মানে MCLA আসন আছে, তাতে আমি প্ৰতিনিধিত্ব কৰাৰ কাৰণে আগভাগ লৈ আছোঁ। আৰু আমাৰ কংগ্ৰেছৰো ভেটি ইয়াতে যথেষ্ট মজবুত। যোৱাবাৰো চাইছিল যে আমি এটা চিট জিকাই আনিছিলোঁ, কিন্তু এইবুলি আমাৰ এটা আশা এটা আছে যে এইবুলি আমি এই বিটিআৰত বহুত কেইটা আসন পাম আমি।